হাই ফ্ৰেণ্ডছ, আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজিৰ ভিডিঅ'টো এইটো ঘৰৰ ওপৰত আলোচনা কৰিম। এইটো এছাম টাইপ হাউচৰ। এই ঘৰটো দুটা ৰুমৰ হয়। ঘৰটো তলৰ পৰা গলাবনলৈ এটিঙে গাঁথনি ক্লিয়াৰ হৈছে। এইটো ঘৰত এতিয়ালৈ খৰচ কিমান হৈছে, ইটা কিমান খৰচ হ'ল, ৰড কিমান গৈছে, চিমেণ্ট কিমান গৈছে আৰু ঘৰটো পাকা মিস্ত্ৰীৰ খৰচ কিমান গৈছে, সকলোখিনি কৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। ঘৰটো আপোনালোকে চাই লওক। এনেকৈ ফ্ৰণ্ট চাইডত এখন বাৰাণ্ডা আছে। ফ্ৰণ্টত চাই লওক। এনেকৈ বাৰাণ্ডাৰ ওপৰত গাঁথনি কৰা হৈছে। এখন বাৰাণ্ডা হয়। এনেকৈ বাৰাণ্ডাৰ লিণ্টাৰৰ ওপৰত গাঁথনি কৰা হৈছে। আৰু এই ঘৰটোৰ দীঘলটো আছে 31 ফুট আৰু বহলটো হৈছে 15 ফুট হয়। দুটা ৰুম হয়। এইটো হৈছে বেডৰুম হয়। বেডৰুমটো চাইজ দিয়া হৈছে 14x15 হয়। চাই লওক। আৰু এইটো হৈছে ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমটোৰ চাইজ হৈছে 10x14। আৰু এই ঘৰটোৰ দৰ্জা খিৰিকীবোৰ 3 কাঠত দিয়া গৈছে। সেইকাৰণে অলপ খৰচটো কমিছে। আৰু যিহেতু 3 ইঞ্চি গাঁথনি দিয়া গৈছে, 5 ইঞ্চি হ'লে খৰচাটো অলপ বেছি হয় আৰু 3 ইঞ্চি হ'লে অলপ কম হয়। এনেকৈ কম হৈছে খৰচটো। ইয়াত ভেণ্টিলেশ্যনবোৰ এনেকৈ ফিটিং কৰা হৈছে। ভেণ্টিলেশ্যনবোৰ পাকাত দিয়া গৈছে। এইবোৰ ভেণ্টিলেশ্যন 100 টকাত পোৱা যায়। আৰু এনেকৈ লিণ্টাৰবোৰ ৰড ওলাই ৰখা হৈছে। ইয়াত খিৰিকী দিয়া গৈছে 3 পাল্লা 3খন, 2 পাল্লা 1খন আৰু দৰ্জা 4খন। আৰু লগতে এইটো বাথৰুম ৰখা গৈছে চাইডত। এই বাথৰুমৰ চাইডত এইখিনি ষ্ট'ৰ ৰুম হয়। ওপৰত গাঁথনি কৰা হৈছে। আপোনালোকে চাই লওক ইটা কিমান খৰচ হৈছে, ৰড কিমান হৈছে আৰু অল টোটেল কিমান খৰচ হৈছে, সকলোখিনি কৈ যাম। চাই যাওক ভিডিঅ'টো। এই ঘৰটোত পিনৰ তলৰ পৰা এতিয়ালৈ গলাবনলৈ ইটা খৰচ হৈছে 3800 ইটা খৰচ হৈছে। এতিয়া ঘৰটোত ইটা যিহেতু অলপ বনোৱাৰ আগতে 13 টকাকৈ ইটা অনা হৈছিল। এতিয়াতো ইটাৰ দাম বাঢ়িছে বাৰু। 3800 ইটা খৰচ হৈছে। আৰু চিমেণ্ট গৈছে ঘৰটোত তলৰ পৰা এতিয়ালৈ গলাবনৰ কাষলৈ 37 বেগ চিমেণ্ট গৈছে। 1 বেগ চিমেণ্টৰ দাম ইয়াত 470 টকা হয়। আৰু ৰডৰ খৰচ হৈছে 270 কেজি। আৰু 8 আৰু 10 ৰড মিলাই 270 কেজি খৰচ হৈছে। অইল খৰচ হৈছে 70 কেজি। আৰু ইয়াত ঘৰটোত এতিয়ালৈ বালি খৰচ হৈছে 6 চিয়াম হয়। আমাৰ ইয়াত বালিৰ দাম হৈছে 1100 টকা চিয়াম। আৰু 3/4 শিল খৰচ হৈছে 2 চিয়াম। শিলৰ চিয়াম হৈছে 2000 টকা। ইয়াত দৰ্জা খিৰিকী খৰচ যিহেতু 3 কাঠ হয়, ইয়াত দৰ্জাৰ খিৰিকী খৰচ কাঠত খৰচ হৈছে 25,200 টকা। আৰু দৰ্জা খিৰিকী ফ্ৰেমবোৰ বনাওঁতে কাঠ মিস্ত্ৰীৰ খৰচ হৈছে 7,000 টকা। আৰু পোষ্টবোৰ ঢালাৰ কাৰণে পাটনা অনা গৈছে। ইয়াত পাটনাত খৰচ হৈছে 2,000 টকা। আৰু ভেটিৰ মাটি ভৰোৱাতে খৰচ হৈছে 12,000 টকা। এই ঘৰটোত মিস্ত্ৰীৰ খৰচ হৈছে 40,000 টকা। 40,000 টকাত ঘৰটো ঠিকাত দিয়া হৈছে টিং লগোৱালৈ গাঁথনিটো। আৰু ঘৰটোত এতিয়ালৈ খৰচ হৈছে অল টোটেল 2,10,000 টকা। আপোনালোকে চাই লওক।